নমস্কাৰ। আজি আমি আলোচনা কৰিম আসাম টেটৰ অসমীয়া বিষয়ৰ কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্নটো হৈছে জীৱন বৃত্ত কাৰ আত্মজীৱনী। অপশ্যন 4টাকৈ দিয়া আছে। এই অপশ্যনৰ যিকোনো এটা শুদ্ধটো আমি বাছি উলিয়াব লাগে। ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মল প্ৰভা বৰদলৈ, হোমেন বৰগোহাঞি এজনৰো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰশ্ন 2, শংকৰদেৱে তেওঁৰ নাটবোৰ কি ভাষাত ৰচনা কৰিছিল? সংস্কৃত ভাষাত, আধুনিক অসমীয়া ভাষা, ব্ৰজাৱলী ভাষা, গোৱালপৰীয়া ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী ভাষা। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ নাটসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। প্ৰশ্ন 3, ভাষাৰ ওজা বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, হেম বৰুৱা, হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, অৰ্থাৎ হেমচন্দ্ৰ বৰুৱা। প্ৰশ্ন 4, শেৱালিৰ কবি বুলি কাক কোৱা হয়? গণেশ গগৈ, ৰঘুনাথ চৌধুৰী, চন্দ্ৰকুমাৰ আগৰৱালা, ৰত্নকান্ত বৰকাকতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰত্নকান্ত বৰকাকতি। প্ৰশ্ন 5, জ্ঞানপীঠ সন্মানেৰে সন্মানিত অসমীয়া মহিলা সাহিত্যিকগৰাকী হ'ল নিৰুপমা বৰগোহাঞি, ৰীতা চৌধুৰী, মামণি ৰয়ছম গোস্বামী, নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মামণি ৰয়ছম গোস্বামী। আমি সকলোৱে জানো যে মামণি ৰয়ছম গোস্বামীয়ে অসমৰ একমাত্ৰ মহিলা সাহিত্যিক যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, চন্দ্ৰকুমাৰ আগৰৱালা। 7 নম্বৰ প্ৰশ্নটো হ'ল সাগৰ দেখিছা কবিতা পুথিখনৰ ৰচক কোন? আনন্দ চন্দ্ৰ আগৰৱালা, নৱকান্ত বৰুৱা, হেম বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হেম বৰুৱা। প্ৰশ্ন 8, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল জোনাকী, বনকুঁৱৰী, লাজুকী, প্ৰতিমা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, বনকুঁৱৰী। 9 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাৰ ৰচক কোন? হেম বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰশ্ন 10, দাদাচাহেব ফাল্কে বঁটা লাভ কৰা অসমীয়া সাহিত্যিক, গীতিকাৰ, সাংবাদিক, চিত্ৰ নিৰ্মাতাগৰাকী কোন? জাহ্নু বৰুৱা, ভূপেন হাজৰিকা, শিৱ ঠাকুৰ, মুনীন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, ভূপেন হাজৰিকা। প্ৰশ্ন 11, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1901 চনত, 1902, 1803, 1903। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ নম্বৰটো, অৰ্থাৎ 1903। প্ৰশ্ন 12, কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল আনন্দ চন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পৰমানন্দ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, জ্যোতিপ্ৰসাদ আগৰৱালা। অৰ্থাৎ কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।
প্ৰশ্ন 13 নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা পুথিখনৰ নাম কি? দিনৰ পাছত দিন, মাটিৰ স্বপ্ন, সুন্দিৰি সোঁৱৰণি, ধূলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, দিনৰ পাছত দিন। প্ৰশ্ন 14 তলৰ কোনখন ভৱেন্দ্ৰনাথ শইকীয়াৰ বোলছবি? সন্ধিয়া ৰাগ, অনুৰাগ, ৰাগ, ওপৰৰ এখনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, সন্ধিয়া ৰাগ। প্ৰশ্ন 15 অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞিবৰুৱা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পদ্মনাথ গোহাঞিবৰুৱা।